নমস্কাৰ বন্ধুসকল, ওয়েলকাম বেক মাই ইউটিউব চেনেল। আৰু আজি হ'ল আমাৰ অল আছাম ৰাইড চাইকেলৰ এপিসোড নম্বৰ 3 আৰু আগতে ইতিমধ্যে এপিসোড নম্বৰ 1 আৰু 2 আমি কৰিলোঁ। তো আপোনালোকে সেইখিনি চালে কিজানি। তো আশা কৰোঁ এইটো মানে এপিসোড আপোনালোকে ভাল পাব। তো আজি মোৰ লগত আছে ৰাতুল আছে মোৰ লগত, চাবাৰে এইটো ৰাতুল আছে। তো এতিয়া আমি যাম বাৰু, এতিয়া আমি যাম ৰঙিয়াকানীকুছি টু নলবাৰী। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। তো আপোনালোকক বহুত বেছি ধন্যবাদ, কাৰণ আপোনালোকে এই যোৱা দুটা এপিসোডত ইমানখিনি মৰম কৰিছে। আশা কৰোঁ এইটো আপোনালোকে মানে অলপ ভাল পাব আৰু। তো এতিয়া যাই আছোঁ, তে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এতিয়া মই বৰ্তমান আছোঁ বালিহাটৰে দলংখনত, আৰু বালিহাটৰ মানে চকটো অলপ দূৰত আছে। তো এতিয়া যাই আছোঁ, মানে আমি আজি মেইন ৰাস্তা দি নাযাওঁ, অলপ ভিতৰৰ ফালে যাম, মানে ধুই এনেকৈ যাম। মানে মেইন ৰাস্তা দি গ'লে মানে গাড়ী মটৰ অলপ হৈ থাকে, তো সেইটো কাৰণে অলপ ভিতৰে যাম। তো চাব পাৰে আমি পাই গ'লোঁ বৰ্তমান বালিহাটৰ চক, কিন্তু এতিয়া যিহেতু 8:30 বাজিল, তো সেইকাৰণে বেছি দোকান পোহাৰ খোলা নাই আৰু। তো এয়া চাব পাৰে, এইটো হ'ল বালিহাটৰ মেইন চক। তো ইয়াৰ পৰা আৰু প্ৰায় আমাৰ আজি ৰাইড আছে 25 কিলোমিটাৰমান হ'ব। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। আপোনালোকে মানে এটা কথা ক'ব পাহৰি গ'লোঁ, আজি আমাৰ ৰাইডটো মানে যিকেইটা মানে এই দুটা এপিসোড কৰিছোঁ তাৰে একদম চবতছে দীঘল হ'ব, কাৰণ আজি আমি ইয়াৰ পৰা আছে আমাৰ 25 কিলোমিটাৰ যাব লাগিব, আৰু 25 কিলোমিটাৰ ৰিটাৰ্ণ আহিব লাগিব। মানে 25-50 কিলোমিটাৰ হ'ব আজি ৰাইডটো। আৰু যাই থাকোঁতে এখন বিয়াও পালোঁ বহুত দিনৰ মূৰত, মানে লকডাউন দি আছেতো, তো বিয়াখন দেখা পালে অলপ ভাল লাগে। আৰু এতিয়া মানে বালিহাটৰ চকটো পাৰ আহিলোঁ, এতিয়া পাম ধুইৰ চক। তেনেকৈ যাই থাকিম আৰু আজি ৰাইডটো কিন্তু সাংঘাতিক দীঘল হয়। চাবাৰীটো পিছফালে ধুইৰ চক হয়। তো ধুইৰ চকটো আমি মানে ক্ৰছ কৰি আহিলোঁ। তো এতিয়া যাই আছোঁ আৰু পিছফালে এই ৰাতিলৈ আহি আছে পুৰা। তো আজি মানে বেছি ৰ'দ নাই আৰু অলপ ঠাণ্ডা বতৰ, আৰু ৰাতিপুৱাতো একদম ৰ'দেই নাছিল, পুৰা একদম ঠাণ্ডা দিনৰ নিচিনা পৰিৱেশ কৰি দিছিল। তো এতিয়া অলপ ৰ'দ দিছে বাৰু, কথা নাই, বেছিকৈ নিদিলেই হ'ল আৰু। তো এতিয়া যাই আছোঁ। A few moments later. তো আমি আহি পালোঁ, মানে এই দলংখন পালোঁ, ইয়াত অলপ মানে ৰখি ল'লোঁ। তো আপোনালোকে কেইটামান মানে কথা ক'ব লগা আছে। মানে যদি আপোনালোকে মানে ৰঙিয়া নহয় আৰু কানিকুছি বা কটাচাৰী বা নলবাৰী যায়, তো আপোনালোকে যদি মানে মেইন ৰাস্তা দি যায়, তো অলপ বেছি দূৰ হয়। তো আপোনালোকে যদি মই যোনটো ৰাস্তা দি আহিছোঁ সেইটো ৰাস্তা দি আহে, তো মানে 25 কিলোমিটাৰমান হয়। তো বহুত মানে অলপ সহজ হৈ যায়। তো আপোনালোকে ইফালে আহিব পাৰে। আৰু কথা এটা হ'ল কি, মানে মই বৰ্তমান 8 দিনমান ভিডিঅ' দিব পৰা নাছিলোঁ, কাৰণ মোৰ মানে যোনটো মোবাইল মই ভিডিঅ' কৰি আছোঁ এইটো মানে পৰি কিনে ভাঙিছিল। তো আপোনালোকৰ এই স্ক্ৰীণত আহি আছে, মানে মই ফটো এটা মাৰি থৈ দিছিলোঁ। তো এতিয়া মোবাইলটো ভাল কৰি আনিলোঁ। তো আপোনালোকক পুৰা ভিডিঅ' দি যাম। আৰু আমাৰ আজি অল আছাম ৰাইডৰ যিহেতু এপিসোড নম্বৰ 3, আৰু মই মানে আৰু এটা ভিডিঅ' কৰিম, কোনোবা এটা জেগাত যাম আৰু। তো এইটো মানে আমাৰ অল আছাম চাইকেল ৰাইডৰ ছিজন 1টো শেষ হৈ যাব। তো আৰু এইবাৰ আহিছে দুৰ্গা পূজা। তো আপোনাৰ দুৰ্গা পূজাৰ ভিডিঅ' চাবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। তো এতিয়া আৰু আগলৈ যাই থাকোঁ বাৰু, ইয়াত অলপ ৰখি ল'লোঁ। তো এতিয়া আৰু অলপ আগৰ ফালে যাই আছোঁ। তো এতিয়া মানে আমি বৰ্তমান আমাৰ ঘৰৰ পৰা প্ৰায় 4 কিলোমিটাৰমান আহিলোঁ, আৰু বহুতখিনি যাব আছে, আৰু মোৰ পিছফালে সূৰ্যটো আছে, সেইকাৰণে মানে ভিডিঅ'টো অলপ থোৱা হৈ থাকিব পাৰে। তো আপোনালোকে এইখিনি হেৰি কৰি ল'ব আৰু। তো এতিয়া যাই আছোঁ, আৰু মানে বহুতখিনি যাব আছে আজি, বহুতখিনি। যাত ৰখিলোঁ চাব পাৰে এইখিনিতে, মানে এই অলপ দেৰিকৈ ৰ'দ দিয়া নাছিল, এতিয়া চাব পাৰে ৰ'দ দিছে। তো কাৰণে বেগত মানে টুপি লৈ আহিছিলোঁ, তো অলপ টুপিটো পিন্ধি লওঁ। তো এতিয়া ইয়াৰ পৰা আৰু আৰম্ভ কৰি দিয়ে যাত্ৰাটো টুপি পিন্ধি। আৰু এটা কথা হ'ল কি, আমি মানে যাই আছোঁ, কিন্তু মানে জেগাখিনিৰ নাম চাম আমি গম নাপাওঁ, যিহেতু প্ৰথমবাৰ আহিছোঁ চাইকেল লৈ ফালেদি। এনে নলবাৰী গ'লে আমি হাৱেদি যাওঁ, তো কাৰণে মানে এই জেগাখিনিৰ নামখিনি ক'ব পৰা নাই। তো যাই আছোঁ আৰু এনেই। তো আপোনালোকে চাই লওক, সেইটো মানে অলপ বেয়া নাপাব। আৰু আপোনালোকে এটা বস্তু চাওক, এইমাত্ৰ ৰ'দ দি আছিল আৰু একদম ছায়া হৈ গ'ল। মানে ছোৱালীৰ মহিমা আৰু ৰ'দটোৰ মহিমা একদম ধৰিব নোৱাৰি, কাৰণ কেতিয়া কি চেঞ্জ হৈ যায়। আৰু চাব পাৰে এইখন হ'ল মানে চমুহা বজাৰ, মানে দেখা নাছিল আৰু শুনিলোঁ চমুহা বজাৰ। তো চমুহা বজাৰটো হ'ল চমুহা চক, আৰু আগৰ ফালৰ পৰা গাড়ী আহিছে। তো এতিয়া যাই আছোঁ, আপোনালোকে চাই থাকক। আৰু মানে যদি ভিডিঅ'টো ভাল হয় প্লিজ লাইক কৰি দিব। তাৰপৰা এইখন দলং আমি এইফালে গৈছিলোঁ আৰু ফিৰি আহিলোঁ, কাৰণ দলংখন ওপৰত বন্ধ হৈছে। তো আমি কাষৰ ৰাস্তাটোদি আৰু যাই আছোঁ, আৰু ঠেকচা, আৰু কাৰণ ইয়াত শিল বহুত আছে। আৰু এই নদীটোৰ নাম কি বাৰু গম নাপাওঁ, কাৰোবাক জানিলে সুধি ল'ব পাৰিলোঁ হয়। কিন্তু আহি এখন মানে দলং পালোঁ, আৰু এইটো নদী, আৰু নদীটো চাওক একদম পানী চানী নাই বেছি।
সেইফালে ট্ৰেক্টৰে মাটি উঠাই আছে সেইফালে আৰু এইফালে একদম এই মাটি যে ফাটি গৈছে মানে পানী কম আছে তো এই দলংখনৰ মানে কাম চলি আছে আমি সেইফালেদি গৈছিলোঁ তো আৰু ফিৰি আহিলোঁ আৰু এই মানে কাষৰ এইখন দলঙেদি আহিছোঁ তো আৰু ইয়াৰ পৰা মানে আমি ঘৰৰ পৰা আৰু 7 কিলোমিটাৰমান আহিলোঁ আৰু বহুতখিনি যাব আছে চাই থাকক আৰু এইটো ৰাতুল আজি কেনে লাগব আজি পুৰা ধামাকা হ'বলৈ যাই আছে এইখনতে ভিডিঅ'টো চাই থাকক আৰু সেইফালে চাই থাকক আৰু ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰি দিব কাৰণ এটা লাইক কৰি দিলে ভাল লাগে আৰু মানে ভিডিঅ' বনাই পিছফালে একদম দলঙৰ কাম চলি আছে মানে নতুন দলং এখন বনাই আছে তো যেতিয়া নতুন দলংখন হ'ব তো একদম মানে এইফালে মাৰুতি চাৰুতি আহিব পাৰিব কিন্তু এতিয়া বৰ্তমান মাৰুতি আহিব নোৱাৰে এটা কথা হ'ল কি যদি আপোনালোকে এই মানে ভিতৰৰ ৰাস্তাতেদি আহে তো এটা পুৰা একদম ঠাণ্ডা গাছৰ পুৰা ছায়া খাই যাই থাকিব পাৰিব যদি হাৱেদি যায় পুৰা একদম ৰ'দ ছাল তাল পুৰি যাব পাৰে তো সেইটো কাৰণে আপোনাৰ আহিলে অহাদি আহিব পাৰে আৰু পুৰা ঠাণ্ডা খাব পাৰে পুৰা বাঁহৰ তল এৰিয়া আপোনালোকৰ চাৰ পিছফালে যোনটো চকটো দেখিছে এইটো হ'ল আমাৰ কয়া চক তো কয়া চকটো পাৰ কৰি আহিলোঁ তো যাই আছোঁ আৰু স্কুলো চলি আছে চাব পাৰে এয়া যাই আছে তো আমাৰ স্কুল আজি বন্ধ তো সেইকাৰণে আমি ৰাইডত আহিছোঁ স্কুল থাকিলে আমি নাহোঁ আৰু কলেজত যাওঁ চাব পাৰে আহি পালোঁ মানে এইখিনি কি পালোঁ মানে চমুহা দলংখন পাৰহে আহিলোঁ আৰু নাম কিজানি বেছি দিন গম নাপাওঁ মানে জেগাখিনিৰ নাম নাজানো আগতে ক'লোঁ তো চাব পাৰে এইফালে একদম সেউজীয়া পথাৰ তো এইটো এটা কালভাৰ মানে তো ইয়াত অলপ ৰখি লওঁ মানে এই পানী চানী আনিছোঁ পানী চানী অলপ খাই লওঁ তাৰপিছত আৰু যাম আৰু এটা বস্তু দেখা আছে চাব পাৰে অলপ দূৰত আছে বাৰু আগত যাই দেখা আছোঁ আপোনালোকক দেখা এইটো চাওক পথাৰৰ মাজতে কি ধুনীয়াকৈ মন্দিৰ বনাই থৈ দিছে তো এনেকুৱা ভাল লাগে আৰু এনেকুৱা ধুনীয়া মন্দিৰ চন্দিৰ দেখা পালে তো এতিয়া আৰু যাই যিহেতু আজি আমি যাই আছোঁ নলবাৰী আপোনালোকে জানে নলবাৰীত কাৰ ঘৰ নলবাৰীত হ'ল আমাৰ ডিম্পুদাৰ ঘৰ তো যদি মানে আমাৰ লাগ ভাল থাকে আমি ডিম্পুদাহঁতৰ ঘৰৰ ফালেও যাম যদি লাগ ভাল থাকে লাগ পাম তো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম তো যদি আৰু লাগ ভাল নাথাকে ক'ত দেখা পাম তো চাই থাকক ভিডিঅ'টো আৰু ইয়াত অলপ পানী চানী খাই আৰু আগলৈ আমি যাত্ৰাটো আৰম্ভ কৰিম তো আমি আহোঁতে বেগত পানী চানী লৈ আহিছোঁ তো অলপ পানীখিনি খাই লওঁ আপোনালোকে চাই থাকক আছে বহু কথা ক'বলৈ কিছু কথা প্ৰেমৰ ভাষা হাসি ধোৱা বহু আগৰে পৰা অনুমতি আমি ইয়াতে 10-15 মিনিটমান জিৰাই ল'লোঁ পানী চানী খাই ল'লোঁ তো এতিয়া ইয়াৰ পৰা আৰু আমাৰ যাত্ৰাটো আৰম্ভ হ'ব তো ৰাতুল গ'লে মানে আগত তো এতিয়া মই চাইকেলত উঠি ল'লোঁ তো যাই আছোঁ তো মানে বেছি দিন নাই আৰু কিজানি মানে আমিও যাই আছোঁ মানুহক সুধি মই যে আপোনালোকক কৈছোঁ মন্দিৰটোৰ কথা চাব পাৰে এইটো পথাৰৰ মাজত এটা ধুনীয়া একদম ৰং চং দি এটা মন্দিৰ বনাই থৈ দিছে মই এইটো মন্দিৰৰ কথা কৈছিলোঁ তেতিয়া নাই চাব পাৰে এইটো আপোনালোকে এটা বস্তু চাওক ইয়াৰ মানে যোনটো লোকেশ্যন চাওক চাৰিওফালে একদম গছ আছে আৰু মাজত এইটো সৰু ৰাস্তা তাতে মই আৰু মোৰ চাইকেলখন যাই আছোঁ চাই লওক আজি যোনটো ৰাস্তা দি মানে আমি নলবাৰী আহিছোঁ তাতে প্ৰায় 6খনমান দলং আছে চাব পাৰে এইখন এখন দলং মানে দলঙে পাৰ কৰি আছোঁ আৰু দলংকেইখনত বহুত ওখ তো অলপ মানে কষ্ট হয় দলংকেইখনত তথাপি উপায় নাই যাই আছোঁ আপোনালোকে চাই থাকক আৰু আগৰ ফালে এটা ইটাৰ ভাটা আছে দেখাই আছোঁ ৰ'ব আৰু এইটো চাব পাৰে সেইটো হ'ল ইটাৰ ভাটা আৰু কাষেৰে এইটো নদী গৈছে এটা পূৰা মাছ মাৰি আছে খুৰাসকলে পূৰা মাছ মাৰি আছে আৰু এইটো হ'ল ইটাৰ ভাটা আৰু যদি কাৰোবাক ইটা চিটা লগা হয় তো ইয়াৰ পৰা নিব পাৰে আৰু ইটা ভাটাটোৰ মানে সেইটো হ'ল চাব পাৰে MKB ইটাটো ইয়াতে বনোৱা হয় এয়া মোৰ পিছফালে চাওক পুৰা একদম ৰঙা আছে ইটা দি আৰু এই ৰাস্তাটো চাব পাৰে মানে ইটা নি একদম ৰাস্তাটো ৰঙা হৈ গৈছে আৰু ইটাৰ ভাটাত আহোঁতে মানে গাড়ীবিলাক আহোঁতে এইখিনি ৰাস্তা চাব পাৰে একদম মানে গাঁটা গাঁঠি বহুত আছে এই আৰু এখন দলং পালোঁ চাব পাৰে এইখন আগত এখন কৈছিলোঁ এই 6 এই 7 নম্বৰ চাব পাৰে আৰু চাব পাৰে এই গাছডালত এইটো কি চৰাই যদি আপোনালোকে জানে প্লিজ কমেণ্ট কৰি জনাব এইটো চাব পাৰে মানে মোৰ কেমেৰাটো অলপ জুম কৰি দিছোঁ আপোনালোকে কমেণ্ট কৰি জনাই দিব তো চাওক আপোনালোকে আমি সিটো চাইডৰ পৰা আহিছিলোঁ আৰু আহি এইটো চক পালোঁ আৰু এই যোনটো ৰঙা মানে চোলা পিন্ধি আছে মানে খুৰাজনক সুধিলোঁ আৰু চকটোৰ নাম কি এইটো মানে কালাক চক বুলি কয় আৰু এই চকটোৰ পৰা আমি এইটো ফালে যাব লাগিব এইটো ফালে গ'লে আমি নলবাৰী হৰি মন্দিৰ পাই যাম তো আপোনালোকে চাই থাকক আৰু বেছি দিন নাই 6 কিলোমিটাৰ থকা বুলি কৈছে আৰু চাব পাৰে এখন মোৰ পিছফালে এখন স্কুল আৰু স্কুলখনত লেখা আছে বৰভাগ কালাক হাইস্কুল তো মানে এইখিনি বৰভাগ পৰে কিজানি আৰু এইখিনি এইটো বৰভাগৰ এইটো কালাক চক তো ইয়াৰ পৰা আমি সোমাই আহি আছোঁ সেই মানে চকটোৰ পৰা এই মন্দিৰ যোৱা ৰাস্তাটো
পুৰা ফিনফিনীয়া কৰি থৈছে, কোনো গাটা চাটা একো নাই। আগৰ ফালে চাব পাৰে পুৰা একদম চিকচিকীয়া হৈ আছে, পুৰা একদম ফিনফিনীয়া ৰাস্তা। তো চাব পাৰে আমি মানে সেই চকটো যে কৈছিলোঁ, নামটো পাহৰি গ'লোঁ, তাৰ পৰা আহিলোঁ, প্ৰায় বহুতখিনি আহিলোঁ। তো এতিয়া অলপ ইয়াত বহি লৈছোঁ দলংখনতে অলপ টাইম, মানে অলপ ভাগৰ লাগিছে আৰু এইবাৰ বহুতখিনি আহিলোঁ, অলপ স্পীডতো আহিছোঁ। আৰু আমি আহিছিলোঁ সেইটো ফালৰ পৰা, তো ইয়াত বহি আছোঁ। আৰু এইটো আমাৰ ৰাতুল। তো এতিয়া ইয়াৰ পৰা অলপ ওলাই যাওঁ, মানে বহুত টাইম ৰখিলোঁ, অলপ ফটো চটো অলপ তুলিলোঁ থাম্বনেইলৰ কাৰণে। তো এতিয়া আমাৰ আৰম্ভটো মানে যাত্ৰাটো আৰু আৰম্ভ হৈছে, তো আপোনালোকে চাই থাকক। আৰু পাম বেছি নাই বুলি কৈ আছোঁ আপোনালোকক, কিন্তু মানে বেয়া নাপাব, ময়ো গম নাপাওঁ কিমান দূৰ আছে, সেইকাৰণে এনেকৈ কৈ আছোঁ। তো চাই থাকক আৰু। তো চাব পাৰে মানে এইটো চাইডৰ ৰাস্তাবোৰ পুৰা তীব্ৰ গতিত কাম চলি আছে, ভাল কৰি আছে। আৰু কেইদিনমান পিছত পুৰা ফিনফিনীয়া হৈ যাব, মানে মাজে মাজে অলপ অলপ আছে, তো সেইখিনি পুৰা ভাল হৈ যাব। আপোনালোকৰ পুৰা মানে অলপ ৰাস্তাটো ভুল হৈছিল, সেইকাৰণে অলপ বেলেগ চাইডে গুচি গৈছিলোঁ। তো আৰু মানুহ সুধি আহি আছোঁ, আহি মানে ক'লে কি এইটো ৰাস্তাতে চিধাই গৈ থাকি পাই যাম নলবাৰী মেইন টাউন। আৰু আমি আহি পালোঁ এইটো পাগলাদিয়া নদী চাব পাৰে, এখন পাগলাদিয়াৰ ওপৰত এখন দলং। আৰু সেইটো ফালৰ পৰা বৈ আহিছে মানে, আৰু এইটো ফালে গৈছে, এইটো হ'ল পাগলাদিয়া নদী। আৰু ইয়াৰ পৰা গ'লে পাই যাম। আৰু এটা বস্তু চাওক আপোনালোকে, আমি মানে পেডেল মাৰা নাই, দলংখনৰ পৰা বহুতখিনি ঠাইলৈ আহি আছে। আমি এনেকৈ যাই আছোঁ, আৰু অলপ গাটা আছে, তো অলপ ভালকৈ আৰু তথাপি আমি মানে পেডেল মাৰিব লগা হোৱা নাই। যদি মানে এনেকৈ যদি চব আহিব পাৰিলোঁ হয়, তো আৰু কথাই নাছিল। চাব পাৰে পুৰা একদম 100 কিলোমিটাৰ স্পীডত যাই আছোঁ। চাব পাৰে আমি পাই গ'লোঁ বৰ্তমান নলবাৰী টাউন। এইখন চাওঁ নলবাৰী ট্ৰেণ্ডছ, এখন মানে শ্বপিং মল। আৰু ফাইনেলি পাই গ'লোঁ নলবাৰী টাউন। এতিয়া চাব পাৰে এইখনে হ'ল নলবাৰী মেইন টাউন, পুৰা জাম আছে, আৰু আগৰ ফালে ৰাতুল আছে। তো আপোনালোকে চাই থাকক আমি ক'ত যাওঁ এতিয়া। তো মানে আহি কিনে অলপ ভোক লাগিল নলবাৰী টাউন পোৱাৰ লগে লগে। তো এই মৰমী হোটেল, এইখন মৰমী হোটেল, ইয়াতে মানে কিবা এটা খাই ল'লোঁ। তো মানে ডিম্পুদাক আমি লগ পাম বুলি ভাবিছিলোঁ ইয়াতে, কিন্তু লগ নাপালোঁ। তো আমাৰ এতিয়া ফাইনেল ডেষ্টিনেশ্যন হৈ গ'ল নলবাৰী হৰি মন্দিৰ। তো এতিয়া হৰি মন্দিৰত যাম, তো আপোনালোকে ভিডিঅ'টো চাই থাকক। তো চাব পাৰে আমিতো একদম ফাইনেলি আহি পালোঁ মানে নলবাৰী মাছ টাউন, আৰু মোৰ পিছফালে আছে নলবাৰী হৰি মন্দিৰ। আৰু আমাৰ মেইন আজি ডেষ্টিনেশ্যন নলবাৰী হৰি মন্দিৰ। তো আমি তাৰ ভিতৰত সোমাই যাওঁ, আপোনালোকে চাই থাকক। তো আমি এতিয়া বৰ্তমান ইয়াত আছোঁ, আৰু এইটো হ'ল মানে হৰি মন্দিৰত সোমাই যোৱা গেটটো চাব পাৰে। আৰু এইফালে এইটো হ'ল নলবাৰীৰ বিখ্যাত হৰি মন্দিৰ। আৰু আমাৰ চাইকেলসমূহ তাতে আগতে থৈ দিছোঁ, থৈ কিনে আমি অলপ বাহিৰত ওলাই গৈছিলোঁ। তো চাব পাৰে এইটো হ'ল নলবাৰী হৰি মন্দিৰ। ফাইনেলি 25 কিলোমিটাৰ চাইকেল মাৰাৰ পিছত আমি আহি পালোঁ নলবাৰী হৰি মন্দিৰ। তো আপোনালোকে চাওক, এইটো নলবাৰী হৰি মন্দিৰ। আৰু আপোনালোকে চাব পাৰে ফাইনেলি মোৰ পিছফালে এইটো হৰি মন্দিৰ। তো বহুত কষ্টৰ মূৰত আহি পালোঁ হৰি মন্দিৰ। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু আজি আমাৰ মানে ডেষ্টিনেশ্যন আছিল নলবাৰী বুলি কৈছিলোঁ, কিন্তু নলবাৰী ক'ত যায় আপোনালোকক মানে মই কোৱা নাছিলোঁ। তো এয়া আমাৰ আজি ডেষ্টিনেশ্যন নলবাৰী হৰি মন্দিৰ। তো এতিয়া মন্দিৰৰ ভিতৰত সোমাই যাব পাৰোঁ। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু মানে যোনে নতুনকৈ আহিছে চেনেলত, এই চেনেলটোত ছাবস্ক্ৰাইব কৰি দিব, কাৰণ এনেকুৱা একদম ধামাকা মানে চাইকেল ৰাইড আপোনালোকে চাই থাকিব পাৰিব। তো এতিয়া বলক মন্দিৰৰ ভিতৰলৈ। ফাইনেলি মন্দিৰৰ ভিতৰত সোমালোঁ। সঁচাই আজি বহুত ভাল লাগিছে, কাৰণ ইমানখিনি কষ্ট কৰি অহাৰ পিছত পাই গ'লোঁ মেইন মানে বুলি কোৱা নাই আৰু নলবাৰী হৰি মন্দিৰ, এটা বিখ্যাত এটা জনপ্ৰিয় এটা মন্দিৰ, আপোনালোকে চবেই জানে। তো আৰু এইফালে চাওক, এনেকৈ পিছফালে এনেকৈ মাইক আছে, চাৰিওফালে এনেকুৱা মাইক লগোৱা আছে। তো তাত ধুনীয়া ভক্তিমূলক গান বাজি আছে, একদম মন চন শান্তি কৰি গৈছে। তো আপোনালোকে আহক ইয়াত। তো মই মানে আমি শুনি আছিলোঁ নলবাৰী হৰি মন্দিৰ, একদিনো মানে দেখা নাছিলোঁ। তো আজি দেখা পালোঁ। সঁচাই বহুত বেছি ডাঙৰ মন্দিৰটো, আৰু বহুত মানে ডাঙৰ এলেকা। তো বহুত ভাল লাগিল। তো মানে আজি আমি চাইকেল ৰাইডৰ ডেষ্টিনেশ্যন আছিল নলবাৰী হৰি মন্দিৰ। তো আহিলোঁ, আপোনালোকক দেখালোঁ যি পাৰোঁ। তো আশা কৰোঁ ভিডিঅ'টো ভাল লাগিছে। আৰু আপোনালোকক মানে এটা বস্তু দেখা এটা ঘূৰি থাকোঁতে এটা বস্তু দেখা পালোঁ, মানে ৰামকল গছ বুলি কয়, মোৰ আগত আছে। তো আপোনালোকক ভালকৈ দেখাই আছোঁ। এইডালে হ'ল ৰামকল গছ, তলৰ ফালে নাৰিকলৰ নিচিনা, আৰু ওপৰ ফালে কলগছৰ পাত চাব পাৰে, কলগছৰ নিচিনা পাত আছে।
এয়া চাব পাৰে মেইন মন্দিৰৰ দৰ্জা বন্ধ তলা মাৰা তো চাব পাৰে আমি মন্দিৰটোৰ পৰা মানে ওলাই আহিলোঁ আৰু আপোনালোকক যি পাৰোঁ সেইখিনি দেখুৱালোঁ আৰু কৈ দিলোঁ মানে দেখুৱালোঁ কি মন্দিৰৰ মেইন দৰ্জা বন্ধ আছে তো আপোনালোকক ভিতৰত মানে ওপৰত দেখুৱাব পাৰিলোঁ হয় তো এতিয়া আৰু ঘৰত যাব লগা 25 কিলোমিটাৰ চাইকেল চলাই তো আপোনালোকে মানে এতিয়া ইয়াৰ পৰা যাওঁ আৰু যদি ভিডিঅ'টো ভাল লাগিছিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যদি নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে এই চেনেল মানে ছাবস্ক্ৰাইব কৰি থৈ দিছে তেওঁলোকে এই ভিডিঅ'টোত লাইক আৰু কমেণ্টটো কৰি থৈ দিব